আৰু ফাইনেলি আজি হ'ল সেই দিনটো যিটো দিনৰ কাৰণে মই ৱেইট কৰি আছিলোঁ কাৰণ আজিৰ এই ভিডিঅ'টো হ'বলৈ গৈ আছে মোৰ ইউটিউব চেনেলৰ ফাৰ্ষ্ট ট্ৰেভেলিং ভিডিঅ' দোস্তো ৱেলকাম টু মাই ইউটিউব চেনেল আছামিজ ব্লগাৰ এছাৰ আৰু স্বাগতম জনাইছোঁ মোৰ ফাৰ্ষ্ট ট্ৰেভেলিং ভিডিঅ'লৈ দোস্তো আপোনালোকে যদি মোৰ লাষ্ট ভিডিঅ'টো চাইছে তেতিয়াহ'লেতো গম পাইছেই যে মই আজি ক'লৈ গৈ আছোঁ আৰু যদি এতিয়ালৈকে চোৱা নাই তেতিয়াহ'লে ডেছক্ৰিপশ্যনত লিংকটো দিয়া আছে তাত ক্লিক কৰি আপোনালোকে সেই ভিডিঅ'টো চাব পাৰিব হয় আজিৰ দিনটো মোৰ বাবে বহুতেই এক্সাইটিং কাৰণ মই আজি গৈ আছোঁ গেংটকলৈ আৰু গেংটকৰ পৰা আপোনালোকলৈ লৈ আহিম বহুত ধুনীয়া ধুনীয়া ভিডিঅ' তো যদি এতিয়ালৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব লগতে কাষত থকা বেল আইকনটো অন কৰি দিব যাতে আহিবলগীয়া ভিডিঅ'সমূহৰ নটিফিকেশ্যনসমূহ আপোনালোকে পাই থাকে পেকিং কৰিবৰ কাৰণে কাপোৰখিনিতো ওলালোঁ কিন্তু হঠাতে মনত পৰিলে যে মই মানে ফৰ্মেল ড্ৰেছ এযোৰ ইস্ত্ৰি কৰিবৰ কাৰণে ধুবিতাত দি থৈ আহিছিলোঁ কিন্তু আনিব পাহৰিছোঁ তো এতিয়া গৈ আছোঁ ধুবিতালৈকে তাত গৈ কিনে মানে ফৰ্মেল ড্ৰেছযোৰ লৈ আহোঁ বিকজ তাত আমাৰ মিটিঙো হ'ব চ' মিটিঙত ফৰ্মেল ড্ৰেছযোৰ পিন্ধিব লাগিব কাপোৰযোৰ লৈ আহিলোঁ ধুবিৰ পৰা এতিয়া পটাপট গৈ পেকিংটো কৰোঁ কাৰণ বেছি সময় নাই আৰু মানে মোৰ যাবৰ কাৰণে তো কাপোৰখিনি এটা এটা কৰি উলিয়াই ল'লোঁ বিচনাত পেকিং কৰিবৰ কাৰণে চ' বেছি কাপোৰ লোৱা নাই জাষ্ট মিটিঙৰ কাৰণে ফৰ্মেল ড্ৰেছ এযোৰ ব্লেজাৰটো দোস্তো ফাইনেলি মানে পেকিং চেকিং কৰি হৈ গ'ল আৰু এতিয়া সময় হৈছে 6:30 8টা বজাৰ ভিতৰত মানে মই অফিচ গৈ কিনে পাব লাগিব তো যাওঁ সোনকালে গা পা ধুই কিনে কিবা এটা খাই অফিচলৈকে ওলাই যাওঁ আৰু অফিচত গৈ ভিডিঅ' চিডিঅ' নবনাওঁ আৰু আপোনালোকক ডাইৰেক্ট মই লগ কৰি আছোঁ পল্টন বজাৰৰ ৰেলৱে ষ্টেচনত তো চাই থাকিব ভিডিঅ'টো জাষ্ট আহি পালোঁ গুৱাহাটী ৰেলৱে ষ্টেচনত আৰু এতিয়ালৈকে গোটেইকেইজন কলিগ আহি পোৱা নাই মানে কেইজনমান আহি পাইছে তো সেইটো কাৰণে ভিতৰলৈ সোমোৱা নাই জাষ্ট আহি পেলাই মোৰ কলিগ কেইজন তো এজন এজন কৰি মোৰ কলিগ কেইজনক আপোনালোকক চিনাকি কৰাই দি আছোঁ এইফালে আছে আমাৰ নীলোৎপল এইফালে আছে আমাৰ প্ৰাণজিত লগতে ধ্ৰুৱজিত অনিকেত পৰা একদম পূৰা গীটাৰ লৈ কিনে আছে আৰু ইয়াতে আছে আমাৰ ইয়াতে চানি হীৰামণি লগতে দণ্ডন আৰু মোৰ ছাৰ প্ৰীতম ছাৰ আৰু গোটেইবিলাকে আমি গৈ আছোঁ আমাৰ মানে অফিচৰ ট্ৰিপত গেংটকলৈকে এনুৱেল বাজেট মিটিং আৰু লগতে গেংটকলৈকে আৰু মোৰ পূৰা একদম পূৰা নলে গ'লে লগা বন্ধু লগতে কলিগ আমাৰ প্ৰাৰ্থনা ময়ো আছোঁ কেনে লাগিব আহিলে ভাল লাগিব মজা লাগিব পূৰা এনজয় হ'ব না পূৰা ফুল্লি এনজয় হ'ব ৰঞ্জিত কেনেকুৱা মজা না ছাৰ মই ওপৰত আছোঁ ক'ত ওপৰত আছা নেকি চব অলপ দেখাই দিব বা মজা না অনিকেত একদম মজা বাট পাইছা না ধ্ৰুৱ কেনেকুৱা বঢ়িয়া না খালি ৰাতিপুৱা সোনকালে উঠিবা বিচনা চাদৰ কৰি কিবা মানে ঠিক কৰি ল'লোঁ গানকেইটাও লৈ লৈছোঁ তো মানে অলপ টোপনি লাগিছে এতিয়া সেইটো বেছি ভিডিঅ' নবনাওঁ যিমান পাৰোঁ সোনকালে শুই যাওঁ কাৰণ কালি ৰাতিপুৱা 6টা বজাতে উঠিব লাগিব কালি ৰাতিপুৱা NJPত গৈ আপোনালোকক লগ কৰি আছোঁ তো দোস্তো জাষ্ট আহি পালোঁ নিউ জলপাইগুৰি ষ্টেচন আৰু লগত এতিয়া যাই আছোঁ আমি হেৰিলৈকে মানে টেক্সি ষ্টেণ্ডলৈকে তাৰ পৰা ইন'ভা বুক কৰি কিনে আমি যাম ডাইৰেক্ট গেংটকলৈকে কেনে লাগিল ৰাতি কেনেকুৱা লাগিল ধুনীয়া লাগিল মজা না এতিয়া গেংটকত আমি টেক্সি ষ্টেণ্ড এতিয়া আছোঁ নিউ
নিউ জলপাইগুৰি ষ্টেচনত আৰু আমাৰ হাতত মানে আধা ঘণ্টামান সময় আছে কাৰণ গাড়ীখন আহি পাবলৈ আৰু আধা ঘণ্টা লাগিব বুলি কৈছে চ' আমি কি কৰিলোঁ মানে ষ্টেচনতে ৰখি দিলোঁ আৰু ইয়াতে যোনটো মানে ৰেষ্ট ৰুম আছে তাতে গৈ কিনে মানে ফ্ৰেছ হৈ ল'লোঁ ব্ৰাছ কৰি ল'লোঁ এতিয়া মানে অলপ কিবা এটা খাব ইচ্ছা হ'ল চ' কিবা এটা খাই আহোঁ গৈ কিনে ত' চাই থাকক ভিডিঅ'টো কেনেকুৱা লাগে এটা কমেণ্ট কৰি কিনে জনাব তো আহি বহি ল'লোঁ গাড়ীখনৰ ভিতৰত বহি লৈ পূৰা ছিট বেল্ট চেল্ট মাৰি লৈছোঁ কাৰণ ৰাস্তাটো কেনেকুৱা একো গম নাপাওঁ তো ছেফটিটো মেইন তো বহি এতিয়া আৰামছে ছিট বেল্ট মাৰি বহি লৈছোঁ এতিয়া গৈ থাকোঁ আৰু ৰাস্তাৰ নাজাৰাবিলাক আপোনালোকক দেখাই গৈ থাকিম তো হীৰামণি কেঁচা লাগ ৰা নীলোৎপল কেনেকুৱা মজা না বঢ়িয়া দোস্ত নিউ জলপাইগুৰিৰ পৰা 2.5 ঘণ্টামান গাড়ীত বহি অহাৰ পিছত আমি আহি পালোঁহি ছিকিম আৰু এতিয়া অলপমান ৰখিছোঁ ইয়াতে মানে চাহ তাহ কিবা অলপ খাই লওঁ মানে বহুত হেৰি ভাগৰ লাগিছে মানে একচুৱেলি গাড়ীত বহি আৰু আহোঁতে মানে ৰাস্তাৰ যিটো ভিউ দেখিছোঁ ন যিটো মানে নেচাৰেল বিউটি দেখিছোঁ একদম আমেজিং হয় মানে বহুত মজা লাগিছে আহি কিনে আৰু এটা বস্তু আপোনালোকক দেখুৱাই দিব এয়া চব মোৰ পিছফালে কি আছে बहकी सभी जुबां है हम हैं हजारों में अब की कमी जरा है हर चीज खास है अब है जो है वो समा है तुम रह सकी तो रबा है अब है जो है वो समा है तुम रह सके ऐसी जी अब चाहे जिंदगी ऐसी जी अब चाहे जिंदगी है তো গাইজ ফাইনেলি আহি আমি ছিকিম বৰ্ডাৰ সোমালোঁ আৰু বেছি দূৰ নাই গেংটকলৈকে তো यार गैंगटॉक के लिए कितना दूर होगा यहाँ से 40 किलोमीटर और 40 किलोमीटर है गैंगटॉक के लिए अच्छा তো দোস্ত জাষ্ট আহি পালোঁ আমাৰ হোটেলত যোনখন হোটেল গেংটকত মানে আমাৰ এল'কেট কৰা হৈছিলে কোম্পানীৰ ফালৰ পৰা তো এতিয়া হোটেলৰ ভিতৰত যাওঁ মোৰ পিছফালে দেখা পাই আছে হোটেলখন ভালকৈ চাগে দেখাব পৰা নাই তো অলপ দূৰৰ পিছত অলপ আপোনালোকক হোটেলখন ভালদৰে দেখাই দিম আৰু এতিয়া যাওঁ হোটেলৰ ভিতৰত গৈ কিনে ৰিচিপশ্যনত গৈ চেক ইনটো কৰি লওঁ কাৰণ মানে গা চা একদম কিবা লাগি গৈছে চেক ইন কৰি অলপমান ফ্ৰেছ হৈ লওঁ গৈ কিনে লাঞ্চটো কৰি লওঁ তাৰপিছত আপোনালোকক গোটেই হোটেলখন ভালদৰে দেখুৱাই আছোঁ চেক ইন কৰি ল'লোঁ আৰু এইটো হৈছে হোটেলৰ মানে মোৰ ৰুমৰ চাবি তো এতিয়া হোটেললৈকে গৈ আছোঁ মোৰ লাগেজখিনি গৈ আছে হোটেলৰ বয়ত তাতে তো এতিয়া ৰুমলৈকে গৈ আছোঁ গৈ কিনে চেক ইনটো কৰি লওঁ তো আমাৰ ৰুম নম্বৰ হৈছে 316 তো এইটো হৈছে 301 that means 3018 আৰু 3017 আৰু
নাইস তো এইটো হ'ল মোৰ ৰুমটো দোস্ত ৰুমটোত আহি পালোঁ মানে মজা ৰুম দিছে আপোনালোকক এতিয়া মই মোৰ ৰুমটো আপোনালোকক দেখুৱাই আছোঁ কিন্তু তাৰে আগতে এটা মজা বস্তু আপোনালোকক দেখুৱাম এক মিনিট এইটো হৈছে বালকনি মোৰ ৰুমৰ আৰু বালকনিৰ পৰা ভিউটো চাওক গোটেই যোনটো পাহাৰখনৰ পৰা আদি কৰি গোটেই গছ গছনিৰ যিটো এটা ভিউ আহিছে আল্টিমেট ভিউ আহিছে আৰু ৰাতিপুৱাৰ ভাগত চাগে আৰু মজা লাগিব আৰু মানে বাছ তামাম লাগিছে মানে কেনেকুৱা এটা ফিলিং এটা আহিছে মনত মই আপোনালোকক মানে ভাষাৰে মানে জনাব নোৱাৰোঁ এনেকুৱা এটা ফিলিং এটা আহিছে তো এইটো আছিলে মোৰ বালকনি তো বালকনিৰ পৰা ভিউটো আপোনালোকে দেখা পালে এতিয়া মোৰ ৰুমটো আপোনালোকক দেখুৱাই আছোঁ ৰুমটোত সোমাই ৰাইট হেণ্ড চাইডে আছে এটা ৰেক য'ত নেকি মানে জোতা চেণ্ডেল আদি ৰাখিব পাৰি আৰু ৰেকটোৰ কাষতে আছে এটা ডাঙৰ চেফ মানে আলমাৰি হয় ইয়াতে মানে কাপোৰ চাপোৰ ৰাখিব পাৰিব মই খুলি দেখুৱাই দিছোঁ ইয়াতে ধৰক আপোনাৰ কিবা কোট চোট থাকিলে ৰাখিব পাৰিব লগতে এইটোতো আপোনাৰ কাপোৰ চাপোৰ গোটেইখিনি ৰাখিব পাৰিব আৰু লগতে আছে এটা মানে ইলেক্ট্ৰিকেল লকাৰ হয় এইটো একচুৱেলি গডৰেজৰ এইটোত চাগে বেগ চেগ ৰাখিবৰ কাৰণে এটা অলপ জেগা দি থৈ দিয়া আছে আৰু ওপৰতো কেইটামান জেগা আছে ইয়াতো ইমান এটা ইউজফুল নহ'ব বাৰু মোৰ কাৰণে তাতে মানে লেফ্ট চাইডে আছে বাথৰুমটো তো বাথৰুমটো আপোনালোকক অলপ দেখুৱাই দিছোঁ তো মজা এইটোৱে হ'ল বাথৰুমটো তো বাথৰুমত গা ধোৱা আৰু এই গোটেইখিনি একেলগতে আছে মুখ চুখ ধোৱা হেৰি গোটেইখিনি আছে একেলগতে তো এইখন হৈছে ডাঙৰ এখন আইনা তো তাৰ লগতে মানে এয়া চাওক এটা ব্ৰাছ কলগেট এইখিনিও মানে দি থৈ দিয়া আছে মানে আপুনি যদি ব্ৰাছ কলগেট আনিব পাহৰেও ন কোনো প্ৰব্লেম নাই ইয়াতে মানে গোটেইখিনি দি থৈ দিয়া আছে আৰু দুজন মানুহৰ কাৰণে চাবোন তাবোন গোটেইখিনি আছে আৰু এইটো হাত ধোৱা মুখ চুখ ধোৱা মেচিনটো তাৰপিছত আৰু এইটো হৈছে গা ধোৱা ৰুমটো ইয়াতে মানে আইনাৰে হয় তো লগতে চাৱাৰ টাৱাৰ চাবোন গোটেইখিনি আছে ভিতৰত পাইছোঁ গোটেইখিনি সুবিধাই আছে আৰু ভাল লাগিছে লগতে এই এটা বস্তু চাওক বাথৰুমতো মানে এই টেলিফোন দি থৈ দিয়া আছে মানে কিবা হেৰি ইমাৰ্জেঞ্চি হ'লেও চাগে ফোন চোন আপুনি কৰিব পাৰিব তো এইটো হৈছিলে বাথৰুমটো অলপ সোমাই আহি হ'ল এইটো বেডখন মানে বহুত মানে ডাঙৰ বেড হয় চাফিচিয়েণ্ট আৰু মানে মই দুজন মানুহ ডাবল বেডেড হয় দুজন মানুহৰ কাৰণে বহুত ডাঙৰ মানে চাফিচিয়েণ্ট হয় এইখন তো বেডৰ লগতে আৰু এখন সৰু টেবুল দি থৈ দিয়া আছে ইয়াতে যদি ধৰক ৰাতি পানী বটল চটল এটা থ'ব পাৰিব বা মোবাইল চোবাইল থৈ কিনে এটা চাৰ্জ দিব পাৰিব ইয়াতে প্লাগ চাৰ্জ চব গ্ৰীণ দিয়া আছে লগতে আছে আপোনাৰ মানে এইটো লাইট মানে দুইফালে দুটাই লাইট দি থৈ দিয়া আছে যোনটো লাগে জ্বলাই ল'ব পাৰে আপোনালোকে লগতে বেডখনৰ লগতে আছে আৰু এখন সৰু টেবুল য'ত মানে টেলিফোনটো দি থৈ দিয়া আছে ইয়াৰ পৰা আপুনি কল কৰি কিনে হোটেলৰ ৰিচিপশ্যনৰ পৰা মানুহ মাতিব পাৰিব তাতে আছে চোফাখন বহিবৰ কাৰণে বহুত ডাঙৰ হয় চোফাখনৰ লগতে টেবুল তাৰপিছতে আছে এই বালকনিটো আৰু এই বালকনিটোৰ পৰা মানে বাহিৰৰ যোনটো ভিউ ন আল্টিমেট ভিউ হয় মানে প্ৰথমতে আপোনালোকক দেখুৱালোৱে এই ভিউটো পিছত তাত থাকিলে এই এখন ডাঙৰ আইনা লগতে টেবুল মানে ধৰক কাপোৰ চাপোৰ পিন্ধি কিনে বঢ়িয়াকৈ ষ্টাইল কৰিবৰ কাৰণে আইনাখন দিছে আৰু মানে মজাকৈ তাতে ইয়াতে আৰু টেবুলখনো মানে বহুত ডাঙৰ টেবুল এখন দিছে ইয়াতে আপোনালোকে যদি কিবা লিখা পঢ়া কৰে কৰিব পাৰে লগতে ইয়াতে কিবা এটা বাৰক'ড এটা দি থৈ দিছে এইটো কিহৰ হয় বাৰক'ড প্লিজ স্কেন দ্য QR কোড to check the menu and place your order আচ্ছা মই প্ৰথমতে এইটো একচুৱেলি QR কোডটো মানে কিবা পে'মেণ্ট কৰাৰ বুলি ভাবিছিলোঁ একচুৱেলি নহয় মানে এই QR কোডটো যদি আপুনি স্কেন কৰে তো গোটেই মানে ইয়াতে হোটেলৰ মেনুখন আপুনি মানে গম পাব মানে খানা চানা অৰ্ডাৰ দিব লগা হ'লে মানে গোটেই মেনুখন আপুনি গম পাব আৰু ইয়াতে কি আছে তাৰপিছতে আছে ইলেক্ট্ৰিকেল টি পট য'ত নেকি আপুনি চাহ তাহ বনাব পাৰিব লগতে এইবিলাক চাগে গ্ৰীণ টি কফি আদি পেকেট দি থৈ দিছে আৰু থাকিলে দুটা হ'ল কাপ গ্লাছ আৰু এই বটলৰ ষ্টাইলটো চাওক না মজা লাগিছে মানে আল্টিমেট লাগিছে এই বটলৰ ষ্টাইলটো তো তাৰপিছতে থাকিব এইটো এটা মস্ত ডাঙৰ টিভি তো যদি আপুনি কিবা টিভি চিভি চাই ইয়াতে বহি কিনে ইয়াতে গোটেইখিনি আপোনাৰ চাব পাৰিব তো ইমানখিনি আছিলে ৰুমটো ভাল লাগিছে আৰু ইয়াতে এয়া চাওক এইটো আছে আপোনাৰ বেডৰ ওপৰতে আছে মানে প্ৰথমতে মই মানে এইটো এটা পেইণ্টিং বুলি ভাবিছিলোঁ কিন্তু এইটো পেইণ্টিং নহয় চহৰ হয় তো এইখিনি আছিলে ৰুমটো তো গাইজ এতিয়া গৈ আছোঁ লাঞ্চ কৰিবৰ কাৰণে পাৰ্টনাৰ কেনে লাগিছে ভাল লাগছে ধুনীয়া মজা লাগিছে না ধুনীয়া হয় মই কিন্তু ৰুমটো চাই আহিলোঁ দেই আৰু ৰুমটো যোনটো বালকনিটো আছে না আৰু কেনে লাগিছে তো মজা লাগি যাব তাতে বুজিছা তো এতিয়া বহি আছোঁ লাঞ্চৰ কাৰণে অনিকেত কেনেকুৱা ৰুমটো কেনেকুৱা লাগিছে এইটো কথা কোৱা প্ৰথমতে মজা লাগে আল্টিমেট না
तुम तो गया नहीं पंकज रूम में अभी तक लेकिन पाठोदा और मेरा जो रूम है ना जो बालकनी से जो व्यू आता है अल्टीमेट आता है तो গোটেইকেইটাই আহি ডাইনিং হলত বহি আছোঁ ভোক লাগিছে মানে তামাম আৰু আল্টিমেট ভোক লাগি আছে কিন্তু এতিয়া বোলে এটা ৰেডি হোৱা নাই ৰেডি কৰিহে আছে বহি আছোঁ ইয়াতে ধুনীয়াটো লাগছে ভোক লাগছে নাই ফ্ৰেছ ফ্ৰেছ একো হোৱা নাই আৰু এতিয়া মানে লাঞ্চ কৰিবৰ কাৰণেহে আহিছোঁ তো লাঞ্চটো প্ৰথমতে কৰি লওঁ তাৰপিছত ৰুমত গৈ কিনে গোটেইটো ফ্ৰেছ ফ্ৰেছ হৈ তাৰপিছত ইভিনিং ওলাই যাম আৰু বেলেগ কৰিবৰ কাৰণে হা पंकज खाना कैसा है पाठोदा কেনেকুৱা খানা অনিকেত অনিকেতে পুৰা একদম চাওমিন টাউমিন চব লৈ লৈছে ন মজা তো পাঠোদা কেনে লাগছে বালকনিৰ পৰা তোৰ অলপ ৰিভিউটো দি ধুনীয়া লাগছে ইয়াত আমি আহিছোঁ আজি আহি আহোঁতে আমাৰ ৰাস্তাটো খুব বেয়া কষ্ট হৈছে কিন্তু হ'লেও মানে আহি পিনে বহুত ভাল লাগিছে জেগাখিনি ৱেডাৰটো বহুত ভাল হয় বালকনিটো মজা লাগছে না হোটেলখন ধুনীয়া হয় হোটেলৰ পৰা ভিউটো ধুনীয়া হয় তো গাইজ ভাত পানী খাই আহিলোঁ মানে লাঞ্চ চাঞ্চ কৰি আহিলোঁ আৰু তাৰ পৰা আহি কিনে এতিয়া অলপমান বালকনিতে অলপ থিয় দিছোঁ থিয় দি কিনে মানে এটা ইয়াৰ ভিউটো অলপ চাই আছোঁ চ' এতিয়া অলপমান ফ্ৰেছ হৈ লওঁ ফ্ৰেছ হৈ কিনে অলপমান শুই দিওঁ মানে বহুত ভাগৰ লাগি আছে তো দোস্ত আজিৰ ভিডিঅ'টো ইয়াতে সামৰিলোঁ আৰু এটা নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰি দিব শ্বেয়াৰ কৰি দিব লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি দিব তো দোস্ত বাই বাই